স্বাধীনতাৰ পিছত অসমত এতিয়ালৈকে সৰ্বমুঠ 18 জন মুখ্যমন্ত্ৰী হয়। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। তেওঁ 1947 চনৰ পৰা 1950 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী হয়। বিষ্ণুৰাম মেধি, তেখেতে 1950 চনৰ পৰা 1957 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী হয়। তাৰ পিছত বিমলা প্ৰসাদ চলিহা, তেখেতে 1957 চনৰ পৰা 1970 চনলৈকে। তাৰ পিছত মহেন্দ্ৰ মোহন চৌধুৰী, তেখেতে 1970 চনৰ পৰা 1972 চনলৈকে। তাৰ পিছত শৰৎ চন্দ্ৰ সিংহ, তেখেতে 1972 চনৰ পৰা 1978 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হয়। তাৰ পিছত গোলাপ বৰবৰা, তেখেতে 1978 চনৰ পৰা 1979 চনলৈকে। তাৰ পিছত যোগেন্দ্ৰ নাথ হাজৰিকা, তেখেতে 19 ছেপ্টেম্বৰ 1979 চনৰ পৰা 12 ডিচেম্বৰ 1979 চনলৈ। চৈয়দা আনোৱাৰা তাইমুৰ, তেখেতে 1980 চনৰ পৰা 1981 চনলৈ। আৰু কেশৱ চন্দ্ৰ গগৈ, তেখেতে 13 জানুৱাৰী 1982 চনৰ পৰা 19 মাৰ্চ 1982 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী হয়। তাৰ পিছত হিতেশ্বৰ শইকীয়া, তেখেতে 1983 চনৰ পৰা 1985 চনলৈকে। আৰু 1985 চনৰ পৰা 1990 চনলৈকে প্ৰফুল্ল কুমাৰ মহন্তই অসমৰ মুখ্যমন্ত্ৰী হয়। আকৌ হিতেশ্বৰ শইকীয়াই 1991 চনৰ পৰা 1996 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী হয়। তাৰ পিছত একে বছৰতে কেৱল 22 দিনৰ বাবে ভূমিধৰ বৰ্মন অসমৰ মুখ্যমন্ত্ৰী হয়। তাৰ পিছত আকৌ প্ৰফুল্ল কুমাৰ মহন্তই 1996 চনৰ পৰা 2001 চনলৈকে অসমৰ মুখ্যমন্ত্ৰী হয়। তাৰ পিছত 2001 চনৰ পৰা 2016 চনলৈকে তৰুণ গগৈয়ে এটা দীঘলীয়া সময়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ ভাৰ চম্ভালে। তাৰ পিছত সৰ্বানন্দ সোণোৱালে 2016 চনৰ পৰা 2021 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হয়। আৰু 10 মে' 2021 চনৰ পৰা বৰ্তমানলৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু এনেকুৱা ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।